गसाइगावआव 169 सिदु कान्हु मुर्मुनि मुंख्लं सान फालिनाय जालाङो। गसाइगाव महकुमानि कान्दानापारायाव 10, 11 आरो 12 फेब्रुवारियाव सानथामनि मेहेरगोनां हाबाफारिजों आदिबासि हारिनि बिर मुंख्लं सिदु मुर्मु आरो कान्हु मुर्मुनि 169थि मुंख्लं सान फालिनाय जालांबाय। जोबथि सानखालि गेवलां मेलनि हाबाफारियाव आदिबासि वेलफेयार एन्ड डेभेलपमेन्ट काउन्सिलनि मासिगिरि असिम हासदाजों लोगोसे काउन्सिलनि बारग' सोद्रोमा एबा समाज सिबियारि जितु किसाना बाहागो लादोंमोन। गेवलां मेलाव बाहागो लानायनि सिगां कान्दानापारायाव थानाय सिदु कान्हुनि मुसुखायाव बिबारजों मान बावो। मख'जाथाव बाथ्रादि 169थि सिदु कान्हु गोसोखां मुंख्लं साननि गेवलां मेलाव आदिबासि वेलफेयार एन्ड डेभेलपमेन्ट काउन्सिलनि सोद्रोमा फारियै सिनेश हेम्ब्रम, लखन सरेन, मण्डल हासदा, विलियाम टुडु, तिरकु टुडुमोनजों लोगोसे गोबां मेलेमजिबि सुबुंफोरा बाहागो लादोंमोन। হয়, মই পুনতে সমগ্ৰ অসমবাসী ৰাইজক আজি আমাৰ 169th সিদু মুৰ্মু কান্হু মুৰ্মুৰ যিটো মৃত্যুবাৰ্ষিকী দিৱস পালন কৰা উপলক্ষে আমি ইয়াতে আমাৰ কান্দানাপাৰা মেইনলি কান্হুপাৰা নামেৰে জনাজাত এইখন ঠাইত ধ্যান আশ্ৰমত উপস্থিত হৈ আমাৰ ইয়াত উপস্থিত আমাৰ নৱগঠিত AWDCৰ আমাৰ চেয়াৰমেন আছে, চেয়াৰমেন আৰু লগতে আমাৰ EM কিছুমান আছে। তো এই আমাৰ সিদু মুৰ্মু কান্হু মুৰ্মুৰ যিটো শ্বহীদ দিৱসত আমি ইয়াতে একগোট হৈছোঁ বা শ্বহীদ দিৱস পালন কৰা হৈ আছে। মই তাৰ উপলক্ষে এইটোৱেই ক'ম যে আমাৰ সমগ্ৰ আদিবাসীৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে যুঁজ দি ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দি মৃত্যুবৰণ কৰা শ্বহীদৰ দুই ভাই শ্বহীদৰ সিহঁতৰ শ্বহীদক লৈ আমি ইয়াতে শ্বহীদ দিৱস পালন কৰি আছোঁ। আমি সহস্ৰ প্ৰণাম জনাইছোঁ, শতকোটি প্ৰণাম জনাইছোঁ। সিহঁতে আমাৰ সমগ্ৰ আদিবাসী তথা ভাৰতবৰ্ষৰ কাৰণে নিজৰ মূল্যৱান জীৱন বলিদান দি আমাক এই আমাৰ ভাৰতবৰ্ষত তথা অসমত আমাক মানে ভৱিষ্যতে সুৰক্ষিত কৰিবলৈ ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ লৈ মৃত্যুবৰণ কৰিছে। তো সেইকাৰণে আমি সকলো আদিবাসীয়ে তেখেতসকলৰ যিটো মৃত্যু দিৱস বা জন্ম দিৱসত আমি তেখেতসকলক স্মৰণ কৰোঁ আৰু আমি সমগ্ৰ আদিবাসী আমি সিহঁতৰ নাম লৈ আমি বিনতি প্ৰাৰ্থনা কৰোঁ যাতে সৰগত সিহঁতৰ যিটো আত্মা আছে যাতে সুখে শান্তিৰে থাকে তাৰ বাবে প্ৰাৰ্থনা কৰোঁ। আৰু আমি এইটো আমাৰ ৰাইজক আমি এইটোও জনাওঁ যিহেতু আমি এটা আদিবাসী বা চাওতাল সম্প্ৰদায়ৰ যিহেতু সিদু মুৰ্মু কান্হু মুৰ্মু আছিলে ইমান এটা কঠোৰ সংগ্ৰাম কৰি তেতিয়া আছিলে ব্ৰিটিছ চৰকাৰ আৰু পাব্লিকৰ মাজত যুদ্ধ কৰাটো ইমান সহজ বস্তু নহয়। তো ইমান কঠিন বস্তুটোক এটা সিহঁতে যুদ্ধ কৰি নিজৰ জীৱনক বলিদান দি গৈছে। তো সেই হিচাপে মই এইটোৰ লগতে আজিৰ দিনত মই ক'ব খোজোঁ শ্ৰদ্ধাৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদীজী তেখেতসকলে এইটোও চিন্তা কৰক যে আমি তেনেকৈ এটা যুদ্ধ কৰা জাতি হয় আৰু যুদ্ধ কৰি নিজৰ অধিকাৰক সাব্যস্ত কৰা এটা জাতি হয় আৰু সেই জাতিৰ এটা অংশ আমি অসমত আছোঁ। আমাৰ অসমৰ আদিবাসীসকলক তেখেতসকলে এটা চিন্তা চৰ্চা কৰি আমাৰ বহুদিনীয়া ডিমাণ্ড আছে, দাবী আছে যে আমাক জনজাতিকৰণ লাগে, সেইটো চৰকাৰে চিন্তা কৰক। আমি ইমান এটা কমজোৰি জাতি নহয় যি স্বাধীনতাৰ 1855-56 চনত যি যুদ্ধ কৰিছিল সেই সিহঁতৰ বংশধৰ আমি সিদু কান্হু, বিৰছা মুণ্ডা, তিলকা মাঝি, তানা ভগত, ফুলো ঝানো তেখেতসকলৰ বংশধৰ। তো সেই হিচাপে অসমত আমাক ইমান দুৰ্বল জাতি বুলি গণ্য নকৰি এটা প্ৰাপ্য সন্মান আমাক দিয়ক, অধিকাৰ এটা দিয়ক যাতে অসমৰ আদিবাসীয়ে আমাক জনজাতি চৰকাৰে মই চৰকাৰক অনুৰোধ জনাইছোঁ সেই প্ৰাপ্যৰ সেই সন্মানটো আমাকো দিয়ক যে আমি এটা যোদ্ধাৰ এটা বংশ হয়। সেই হিচাপে যাতে চৰকাৰে আমাক মন কাণ দিয়ে, আমাৰ জনজাতিকৰণৰ মেইন বিষয় জনজাতিকৰণ আছে, চৰকাৰে যাতে গুৰুত্ব দিয়ে আৰু আমাক অতি সোনকালে অসমত আদিবাসীসকলক জনজাতিকৰণ কৰাই মই আজিৰ এই 169th মৃত্যু দিৱসৰ যিটো প্ৰগ্ৰাম ইয়াৰ জৰিয়তে মই চৰকাৰক অনুৰোধ জনাইছোঁ যাতে আমাৰ এই অনুৰোধ গণ্য কৰে। বহিষ্কাৰ এটা বৰ্জনৰ এটা হুংকাৰ দিছে যিহেতু আপুনি চৰকাৰৰ প্ৰতিনিধি, এই বিষয়ে আপুনি কি চব এটা অনুভৱ কৰিব যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনে আপোনালোকে গম পাইছে যে আদিবাসীৰ কাৰণে সদায় আছে। আপোনালোকে এটা মন কৰিব আজি ভাৰতৰ ৰাষ্ট্ৰপতি আমাৰ দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী বাইদেউ
ইয়াৰ যিটো মানে যি ধৰণে মানে আগবঢ়াই ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনে এনেকুৱা যাৰ কেণ্ডিডেট NDA কেণ্ডিডেট হিচাপে আগবঢ়াই পঠিয়াইছে যে আজি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানী আজি ভাৰতৰ আটাইতকৈ উচ্চতম যিটো পদবী ৰাষ্ট্ৰপতি মহামহিম ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত আছে। আজি ঝাৰখণ্ড যিটো ৰাজ্য হৈছে আপোনালোকে গম পাব যে সেই সময়ত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই সেই সময়ত ঝাৰখণ্ড ৰাজ্যটো সেই সময়ত আদিবাসী যাতে সেই অধিকাৰটো পাব পাৰে ঝাৰখণ্ড ৰাজ্য নিৰ্মাণ কৰিছিলে। আপোনালোকে গম পাব যে যি সান্থালী ভাষা এই সান্থালী ভাষা অলচিকি বুলি কয়। অলচিকি ভাষা আমাৰ যিটো লিপি আছে অলচিকি বুলি কয় এইটো 2003 চনতে অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বাধীন তাৰ লগতে বড়ো ভাষাও 8th শিডিউলত অন্তৰ্ভুক্ত কৰিছিলে সেই সময়তে একে সময়তে কৰিছিলে। কাৰণ ভাৰতীয় জনতা পাৰ্টি সদায় সবকা সাথ সবকা বিকাশৰ কথা চিন্তা কৰে। সেইকাৰণে অসমৰ যিখিনি আদিবাসী আছে তেওঁলোকৰ জনজাতিকৰণ বিষয়টো এইটো আলোচ্য বিষয় আৰু এইটোৰ বিষয়ে পাৰ্লিয়ামেণ্টলৈকে ইতিমধ্যে আগবঢ়াইছে আৰু আমি ভাবোঁ যে এইটো প্ৰক্ৰিয়াটো সম্ভৱপৰ হৈ উঠিব। গোটেইবোৰ ব্যৱস্থা এটা মানে সংসদীয় ব্যৱস্থা, এইটো গোটেই ৰাজ্যৰ ইছ্যু নহয়, এইটো সংসদীয় ব্যৱস্থা আৰু এইটো RGI লৈকে গোটেই ব্যৱস্থাটো গৈ পাইছেগৈ। আগলৈও এই ব্যৱস্থাটোৰ ক্ষেত্ৰত 36টা জনগোষ্ঠীৰ ক্ষেত্ৰত এটা স্পেচিয়েল এটা ব্যৱস্থাও লৈছে বুলি আমি গম পাওঁ। গতিকে এইটো অনাগত দিনবিলাকত এইটো নিৰ্বাচনৰ লগত জড়িত নকৰি আমি এইটো এটা জাতিগত আমাৰ সমস্যা, যিটো সমস্যাৰ সমাধান, কাৰণ আমি ভাৰতৰ প্ৰাচীনতম জাতি আৰু প্ৰাচীনতম জাতি হিচাপে ST পাব লাগে বুলি আমিও বিচাৰোঁ। আৰু ST আমাৰ মানে জন্মগত অধিকাৰ কিয়? কাৰণ আমি ট্ৰাইবেল যিখিনি কেৰেক্টাৰ আছে 5টা মূলত কেৰেক্টাৰ থাকে ট্ৰাইবেল হ'বৰ কাৰণে, সেই 5টা কেৰেক্টাৰে আমাৰ মাজত আছে। সেই গতিকে সেইকাৰণে আমাৰ চিন্তাধাৰা আমাৰ যি অধিকাৰ সেয়া আমি পাম বুলি ভাবোঁ আৰু ভাৰতীয় জনতা পাৰ্টি ইয়াৰ প্ৰতি সহমত আছে। কেৱল মাত্ৰ আমি সেই সময়টোলৈকে অপেক্ষা কৰি আছোঁ যেতিয়ালৈকে হ'ব আৰু নিশ্চয়কৈ হ'ব, আমাৰ বিশ্বাস আছে।